23 জুলাইৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জীৱ সাহা। নিৰুদ্দেশ হৈ থকা বিজনীৰ সঞ্জীৱ সাহাৰ মৃতদেহ উদ্ধাৰ। বঙাইগাঁও জিলাৰ 4 নং ভাণ্ডাৰাৰ আইনৈত উদ্ধাৰ হৈছে সঞ্জীৱ সাহাৰ মৃতদেহটো। 23 জুলাইৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জীৱ সাহা। নিৰুদ্দেশ হৈ থকা বিজনীৰ সঞ্জীৱ সাহাৰ মৃতদেহ উদ্ধাৰ। বঙাইগাঁও জিলাৰ 4 নং ভাণ্ডাৰাৰ আইনৈত উদ্ধাৰ হৈছে সঞ্জীৱ সাহাৰ মৃতদেহটো। বিজনীৰ পৰা অভিজিত বৰ্মনৰ প্ৰতিবেদন SM নিউজ অসম। নদীৰ মাজত এটা মৃতদেহ আহিছে। আমি ৰাইজে মানুহে দেখা নাই, এজন মানুহ মাছ মাৰিবলৈ আহোঁতে দেখা পাইছে মৃত্যুটো, কিন্তু আমি পুলিচক যোগাযোগ কৰিলোঁ, পুলিচে এতিয়ালৈকে অহা নাই। সেইটো কিবা এটা বিপদজনক ঘটনা হ'বও পাৰে, আপোনালোকে আহি কিবা এটা ইয়াৰ একশ্যন লওক। কিমান আনুমানিক বয়স কিমান হ'ব মানুহজনৰ? বয়স 40-45 হ'ব বছৰ। এইটো ক'ৰ পৰা আহিছে আপোনালোকে জানে নেকি? নদীৰ ভাহি আহিছে। ভাই আহিছে নে? আপোনালোকৰ গাঁওখনৰ নাম কি? ইখন 4 নং ভাণ্ডাৰা।